ভালে মোৰ দীপজ্যোতি জানে মই আমি সকলে খাওয়াত ভালে খাওয়াত তো কোনে বেয়া তো সকলে খাবই না। নমস্কাৰ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল দীপজ্যোতি কলিতা ব্লগছত সকলোকে স্বাগতম জনাইছোঁ। আৰু ফেচবুক পেজো এটা আছে, তো সেইটোৰ নামো হ'ল দীপজ্যোতি কলিতা ব্লগছ। তো আপোনালোকে যিমান পাৰে সিমান ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি মানে মই আহিছোঁ ফিল্ডত। আমাৰ লগৰবিলাকে বহুতে চাকৰি পাল আৰু কেইজনমানে চাকৰি পোৱা নাই, তো সিহঁতৰ লগতে অলপ সময় কটালোঁ। তো প্ৰশান্ত আছে মোৰ লগত, প্ৰশান্ত দুই এষাৰমান কওঁ। তো সি নকয়, লাজ পায়। তো মৃণাল ভাই আছে, তাৰো এটা ইউটিউব চেনেল খুলি দিছোঁ আজি নতুনকৈ। তো ইয়াক দুই এষাৰমান ক'বলৈ আমি অনুৰোধ কৰিছোঁ, মানে মই অনুৰোধ কৰিছোঁ। তো এইবাৰ এই আছাম পুলিচত কিমানমান পাইছিলে নম্বৰ? নাম্বাৰ মানে কিমান বুলি ক'বলৈ গ'লে সেইটো ক'বলৈ অলপ লাজ লাগে, কাৰণ নাম্বাৰ বিশেষকৈ আৰু কমেই পাইছোঁ। মানে মোৰ পোৱাৰ কাৰণে অলপ নাম্বাৰ লাগিছিলে, সেইখিনি নম্বৰ নাপালোঁ। চ' অলপ বেয়া লাগিছে। একো নাই, কষ্ট কৰিছিলোঁ যি গতিকে 2018 চনৰ পৰা ৱেইট কৰিছিলোঁ, পাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। সেয়াই আৰু মানে বাকীবোৰত আৰু চেষ্টা কৰিম, ট্ৰাই কৰিম। সেয়াই আৰু মানে ফিজিকেল প্ৰেক্টিচ কৰি থাকিলে মনটো ভাল লাগি থাকে। তাৰ কাৰণে ফিল্ডত মানে অহা অভ্যাস হৈছে আৰু সদায় যে ফিল্ডত আহিলে ভাল লাগে মনটো, বা ইভিনিং টাইমখিনি সদায় ফিল্ডত আহোৱে। চ' তাৰমানে ভাল লাগে ফিল্ডত ইভিনিং টাইমখিনি। চাকৰিৰ কাৰণে নহয়, ধৰি লওক এনে হ'লেও প্ৰেক্টিচ কৰি থাকিব লাগে আৰু এনেই হ'লেও প্ৰেক্টিচ কৰি থাকোঁ, মানে ফিজিকেলৰ কাৰণে, ফিজিকেলটো ভাল থাকে, মানে দৌৰি নলয় আৰু ফিজিকেলটো যাতে মেইনটেইন হৈ থাকে। কাৰণ আমি বাহিৰত গ'লে বহুত ফাষ্ট ফুড খাওঁ, ফাষ্ট ফুড খালেতো মই বিশেষকৈ খোৱাত ভালে মোৰ দীপজ্যোতি জানে মই আমি সকলোৱে খাওয়াত ভালে খাওয়াত তো কোনে বেয়া, তো সকলোৱে খাবই না। মানে আৰু প্ৰেক্টিচটো কৰি থাকোঁ ইভিনিং। চ' আৰু গধূলিলৈ বিহু চাব যাব পাৰোঁ, তাতে গ'লে আৰু খাম। আৰু প্ৰেক্টিচটো কৰি থাকোঁ আৰু টাইমটো পোৱাতে। এনেই আৰু মানে ইভিনিং টাইমখিনি নষ্ট নকৰি সদায় প্ৰেক্টিচ কৰোঁ আৰু আমি। তো এনেকুৱাই আৰু এতিয়া ঘৰত যাব ওলাইছোঁ সকলোৱে। হয়তো ইয়াতে কেইটামান ভাইটি খেলা আছে, ভণ্টি বাৰু নাই। তো মানে সকলোৱে প্ৰেক্টিচ কৰি থাকক, মোৰ এইটোৱে কামনা। তো কেতিয়াবা নহয় কেতিয়াবা সকলোৱে চাকৰি পাব। তো এইটো নহয় যে একবাৰ ইণ্টাৰভিউ দিলে যে চাকৰি পাব সকলোৱে, এইটো নহয়। তো প্ৰেক্টিচ কৰি থাকক, চাকৰি নিশ্চয় পাব। আৰু প্ৰেক্টিচৰ লগতে মানে মেইন হ'ল পঢ়িব লাগে। তো এনেকৈ প্ৰেক্টিচ কৰি থাকক, একদিন নহয় একদিন সফল হ'বই। মানে এই ইম্পচিবল বুলি যে আছে নহয়, সেইটোৱে মানে আই এম পচিবল। ভালকৈ যদি চোৱা যায় নহয়, সেইটোৱে মানে কোৱা যায় যে আই এম পচিবল। তো এনেকৈ সকলোৱে প্ৰেক্টিচ কৰি থাকক আৰু। তো এইটো ভিডিঅ' মানে এনেই সৰুকৈ বনালোঁ ফিল্ডৰ ওপৰত, বাৰু ক'তো যোৱাও নাই আৰু এইকেইদিন পইচা পাতিও নাই, তো যাব পৰা নাই। তো এনেকুৱা ট্ৰেভেল ব্লগ আহি আছে, আহি থাকিব আৰু মানে যাম আৰু বহুততে ফুৰিব যাম। তো সেইবিলাকো আনি থাকিম আপোনালোকৰ ওপৰত, আপোনালোকক দেখাই থাকিম। তো এইটো ভিডিঅ' ইমানতে অন্ত পৰিল। মানে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলক কৈছোঁ যে ছাবস্ক্ৰাইব কৰি দিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তো